প্ৰশ্ন ঘৰত কি গছৰ পুলি ৰুলে মহ নাহে? অপশ্যন এ নিম গছ, অপশ্যন বি তুলসী গছ, অপশ্যন চি আম গছ, অপশ্যন ডি চন্দন গছ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি তুলসী গছ। চিঙৰাৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? অপশ্যন এ ভাৰত, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি নেপাল, অপশ্যন ডি ইৰাণ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ইৰাণ। ৩ নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত আধাৰ কাৰ্ড নাই? অপশ্যন এ উৰিষ্যা, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি জম্মু কাশ্মীৰ, অপশ্যন ডি মিজোৰাম। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি জম্মু কাশ্মীৰ। ৪ নম্বৰ প্ৰশ্ন বিলাহীৰ আৱিষ্কাৰ কোন দেশত হৈছিল? অপশ্যন এ চীন, অপশ্যন বি আমেৰিকা, অপশ্যন চি আফগানিস্তান, অপশ্যন ডি উৰিষ্যা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি আমেৰিকা। ৫ নম্বৰ প্ৰশ্ন আয়ুৰ্বেদিক ঔষধৰ আৱিষ্কাৰ কোনখন দেশে কৰিছিল? অপশ্যন এ ভাৰত, অপশ্যন বি ব্ৰিটেইন, অপশ্যন চি জাপান, অপশ্যন ডি উৰিষ্যা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ভাৰত। ৬ নম্বৰ প্ৰশ্ন কোনখন দেশত আটাইতকৈ বেছি ধনী মানুহ আছে? অপশ্যন এ ইংলেণ্ড, অপশ্যন বি আমেৰিকা, অপশ্যন চি ছুইজাৰলেণ্ড, অপশ্যন ডি জাপান। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি আমেৰিকা। ৭ নম্বৰ প্ৰশ্ন মানৱ শৰীৰৰ কোনটো অংগ জুইয়ে নুপুৰে? অপশ্যন এ চুলি, অপশ্যন বি দাঁত, অপশ্যন চি অন্ত্ৰ, অপশ্যন ডি নখ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি নখ। ৮ নম্বৰ প্ৰশ্ন বুদ্ধিয়কৰ কল বুলি কোনটো ফলক কোৱা হয়? অপশ্যন এ আপেল, অপশ্যন বি আঙুৰ, অপশ্যন চি কল, অপশ্যন চি নাচপতি। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কল। ৯ নম্বৰ প্ৰশ্ন বগা আপেল ক'ত পোৱা যায়? অপশ্যন এ ইটালী, অপশ্যন বি ফ্ৰান্স, অপশ্যন চি ভাৰত, অপশ্যন ডি চীন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি চীন। ১০ নম্বৰ প্ৰশ্ন চন্দ্ৰলৈ যোৱা প্ৰথম জীৱটো কি? অপশ্যন এ নিগনি, অপশ্যন বি মানুহ, অপশ্যন চি কুকুৰ, অপশ্যন ডি বান্দৰ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কুকুৰ।